ইতিমধ্যে আপোনালোকে গমে পাইছে যে অনানুষ্ঠানিকভাৱে হলেও বিটিসি নিৰ্বাচন প্ৰায় সেপ্টেম্বৰত অনুষ্ঠিত হ'ব। হয়তো পূজাৰ আগতে ইলেকশ্যন শেষ হ'ব। ইতিমধ্যে বিটিসিৰ বিভিন্ন প্ৰান্তত এই ইলেকশ্যন লৈ বিভিন্ন পাৰ্টিবিলাকৰ কুচকাৱাজ আৰম্ভ হৈছে। ইতিমধ্যে আমাৰ জিএছপি ফালৰ পৰা আমাৰ কাউন্সিলত কেন্দ্ৰীয় অধিৱেশন সিদ্ধান্ত হৈছিল যে এইবাৰ আমি অকলে ইলেকশ্যন খেলা সলনি বিপিএফৰ লগত মিলিতভাৱে যাতে ইলেকশ্যন খেলো। আৰু সেই সিদ্ধান্তৰ পিছতে অনানুষ্ঠানিকভাৱে আমাৰ আলোচনা হোৱাৰ পিছত আমি আনুষ্ঠানিকভাৱে আলোচনা হৈছো। সেই আলোচনাত বিশেষকৈ আমাৰ এটা কথাত আমি অগ্ৰাধিকাৰ দিছো যে এইবাৰ যাতে হেংগামা মহিলা ডাঙৰীয়া নেতৃত্বত বিপিএফৰ চৰকাৰ হয় আৰু তাত যাতে জিএছপি সহযোগী হয়। আৰু এবছলিউট মেজৰিটি যাতে আহে। আৰু আপোনালোকে ইতিমধ্যে বিটিসিৰ যিটো খবৰ আপোনালোকে সকলোৱে পায়। এই এলায়েন্সটো আমি ভবা ধৰণে সম্ভৱ হলে আমি বিশেষকৈ কোকৰাঝাৰ সমষ্টিৰ যি 12টা সমষ্টি আছে এই আটাইকেইটা সমষ্টিতে আমি জিএছপি আৰু বিপিএফৰ কেণ্ডিডেট বিলাক আমি জিকাব পাৰিম। এইটো আমি দৃঢ় বিশ্বাসেৰে ক'ব পাৰোঁ। আৰু এই প্ৰসংগতে আমি দুই এটা গুৱাহাটীৰ পৰা বিশেষকৈ গুৱাহাটী বেছ যিবিলাক মিডিয়া আছে তেওঁলোকে যিটো নিউজ কৰিছে, কালিও আমি আসাম টাইমছত দেখিছো, তাত অলপ ইপিপিএলক বেছিকৈ দেখুওৱা হৈছে। হয়তো তেওঁলোকৰ নিজৰ মানে পাৰ্টিৰ চেনেল হিচাপেও ক'ব পাৰে, সেইটো বেলেগ কথা। আৰু বিশেষকৈ ওদালগুৰি আৰু বাক্সাত বিপিএফৰ অলপ প্ৰচাৰটো কম হৈ গৈছে বা জ্বৰটো কম গৈছে। কিন্তু মই যিহেতু নিজে আমি বাক্সা তামোলপুৰ ঘৰ ওদালগুৰি আমি ভ্ৰমণ কৰি আহিছো, আমি কোকৰাঝাৰ সাংবাদিক বন্ধুসকলৰ জৰিয়তে গোটেই কোকৰাঝাৰবাসীক ক'ব বিচাৰিছো যে চিৰাং আৰু কোকৰাঝাৰত হয়তো জিএছপি আৰু বিপিএফৰ বাহিৰে কোনো পাৰ্টি এখনো আসন পোৱাৰ সম্ভাৱনা নাই। আৰু একে পৰিস্থিতি কিন্তু তামোলপুৰ, বাক্সা আৰু ওদালগুৰিতে হ'ব গৈ আছে। আমি যিমানে গ্ৰাউণ্ডলৈকে এই এলায়েন্সটো নিব পাৰিম সিমানে ভোটবিলাক কনচলিডেট হ'ব আৰু বেলেগৰ ভোটটো যিহেতু ডিভিজন হ'ব, ইয়াত বিশেষকৈ বিপিএফৰ পাৰ্টিবিলাকে বেছি বেনিফিট হোৱাৰ সম্ভাৱনা আছে আৰু আমি জিএছপি পাৰ্টিবিলাক হয়তো তাত ওলাই যাব পৰা যাব। আমাৰ প্ৰথমলৈকে আলোচনাত আমি চাইছো যে আমাৰ বিশেষকৈ বড়ো ভাইসকলৰ জাতীয় যিবিলাক আশা আকাংক্ষা আছে বা বিটিসিৰ পৰা যিখিনি উন্নয়ন বিচাৰে তাৰ লগতে আমাৰ আদাৰ জাতি জনগোষ্ঠীৰ লোকসকলো যাতে এই বিটিসিৰ পৰা আশা কৰিব পাৰে আৰু তেওঁলোকৰ চেণ্টিমেণ্টটো, তেওঁলোকৰ বিষয়খিনি আমি এটা উমৈহতীয়া কৰ্মসূচীৰ জৰিয়তে আনিব চাইছো। এইটো ভূমি অধিকাৰেই কওক বা ভাষাৰ ক্ষেত্ৰতে কওক, পোৱা নোপোৱাৰ প্ৰশ্নতে কওক, উন্নয়নৰ প্ৰশ্নতে কওক। আৰু আমাৰ বিশ্বাস যে যদি আমি দিছো আমি আহিব পাৰো তেতিয়াহ'লে কিন্তু আমাৰ বেছি মুনাফাৰ সম্ভাৱনাটো আছে। এতিয়া আৰু এটা বিষয় ইয়াত কোকৰাঝাৰত বিশেষকৈ মিডিয়াবিলাকক আমি দেখিছো যে দুৰ্নীতিৰ বিষয়টো লৈ ইতিমধ্যে আপোনালোকে জানে যে শিক্ষা বিভাগত এটা নামত নাচৰ কথা হৈছে, মানে যিটো ঠিকাক লৈ বা হেৰিক লৈ পাইৰেচিৰ কথা প্ৰসংগও আহিছে। ইয়াৰ জৰিয়তে আমি আমাৰ বিটিসি CM ডাঙৰীয়াক আমি অনুৰোধ জনাইছো, আহ্বান জনাইছো যে যিহেতু কথাখিনি ওলাইছে এই টেণ্ডাৰ কেনচেল কৰি তেওঁলোকে সকলোবিলাক তদন্ত মই ভাবো এটা ভাল বিশ্বাসী মেজিষ্ট্ৰেটে হওক, জুডিচিয়েল হওক, তেওঁলোকক দিলে বেছি ভাল হয়। তেতিয়া মই ভাবো যে তেওঁলোকে কাকো ব্লেম কৰাৰ কথা নাই। আপোনালোকে বেছি দিন ধৈৰ্য ধৰিব নালাগে। নেক্সট আমাৰ যিটো আলোচনা হ'ব তাতে এই গোটেই কথাখিনি ওলাব যে আমি আচলতে কিমানত খেলি আমি। কিন্তু এটা কথা আমি চিয়ৰলি কৈছো, বিপিএফক কোনো যাতে ইফাল সিফাল কৰিব নোৱাৰে। সেইকাৰণে তেওঁলোকে একচুৱেলি মেজৰিটি পোৱাকে কমচে কম 22-23টা চিট তেওঁলোকে যাতে অকলে জিকিব পাৰে, কাৰো সহায় নোহোৱাকে, যাতে পিছৰ বিটিসিৰ কাৰণে সুস্থিৰ হয়, কাকো যাতে কিনি মেলি দি বেলেগে কোনো কাৰণে হেৰি কৰিব নোৱাৰে। এই ধৰণৰ কিন্তু পলিচি এটা আমি জিএছপি আছে। সেইকাৰণে আমি বেছিখিনি চিটত বিশেষকৈ আমি কোনো বাৰ্গেনিং নোহোৱাকে আমি বিপিএফক জিকাৰ কাৰণে আমি যিখিনি পলিচি খিনি কৰি আছো আৰু বাকী এটা মানে আমি যাতে চৰকাৰ এটা পাৰ্ট হ'ব পাৰো এই ধৰণৰ পাৰ্টৰ কাৰণে আমি ইলেকশ্যন খেলাৰ কাৰণে প্ৰস্তুতি চলাইছো। আৰু মই ভাবো নেক্সট যিটো চিটিং তাত এই বিষয়খিনি আমাৰ ফাইনেল এটা আলোচনা হ'ব।
চাওক, নৱসৈনীয়া ইলেকশ্যন খেলাৰ কথাটো কোনো কথা নাই। ইয়াৰ পিছত আকৌ MLA আহি আছে, গতিকে আমাৰ কাৰণে সময় যথেষ্ট আছে। এই সিদ্ধান্তটো বিটিচি ৰাইজৰ ওপৰত। ইলেকশ্যনৰ মুহূৰ্তবিলাকত আপোনালোকে গম পাব কি হয় নহয়। যেনেকুৱা এতিয়া আপুনি দেখিছে যে আমাৰ কি কয় BPF সকলে যেতিয়া আগৰ আমাৰ এক্স MLA বা ৰানিং MLA বিলাকৰ বা কোনোবা MP আছিল তেওঁলোকৰ খেলা কথা চলি আছে। বিজেপি আকৌ ওলাইছে, সেইদিনা ৰেখাৰাণী দাসৰ খেলা কথা আছে, আমাৰ বিশ্বজিৎ দৈমাই খেলা কথা ওলাইছিলে। হয়তো তেওঁ অলপ বেগ হয়, দীপেন বড়ো হয়তো তেওঁলোকে খেলাব পাৰে, এনেকুৱা ধৰণৰ এটা পলিচি চলি আছে। গতিকে তেনেকুৱা হলে হয়তো নৱসৈনীয়া বা এনেকুৱা ধৰণৰ মানুহবিলাক খেলিব লাগিব পাৰে, সেইটো কথা মই ডিনাই নকৰো। কিন্তু আজিলৈকে আমাৰ তেনেকুৱা একো আলোচনা হোৱা নাই। প্ৰমোদ বড়ো তেখেতসকলৰ এজেণ্ডাটো বেলেগ আছিলে, তেওঁলোকৰ সম্পূৰ্ণ BTR এজেণ্ডা আছিল। কিন্তু BTCৰ পৰিৱৰ্তনৰ স্বাৰ্থত যিহেতু তেতিয়া BPFৰ ওপৰত যথেষ্ট ব্লেম আছিলে, কৰাপশ্যনকে আদি কৰি বহুত কিবা কিবি, আৰু আমাৰ মানুহখিনিও বহু ক্ষেত্ৰত BTCৰ পৰা বঞ্চিত হৈ আছিল, যাৰ কাৰণে আমি বিফৰ ইলেকশ্যন আমি কাৰো লগত এলাইজ কৰিব পৰা নাছিলো। ইলেকশ্যনৰ পিছত পৰিস্থিতি এনেকুৱা হ'ল, আমাৰ এজন আহিলে, এতিয়া 21 জন লাগে, এজন আমাৰ আছিলে। কাৰণ সজল হলকাৰ যদিও জইন কৰিছিলে, তেওঁ 2 দিন পিছত আহি পাইছে। আৰু সেই সময়ত যেতিয়া নেতৃত্ব কথা পাতিলে, CM ডাঙৰীয়াও আমাক ক'লে বা প্ৰমোদ বড়ো ক'লে, দাদা এনেকুৱা হ'ব লাগে। আমি আশা কৰিছো যে পৰিৱৰ্তন স্বাৰ্থত প্ৰমোদ বড়ো যদি আগবঢ়াই দিব পৰা যায় এজন যুৱ নেতা হিচাপে, আমিও ভাবিছিলো। কিন্তু যিখিনি এজেণ্ডা আছিল, এনেকুৱা আমি কৈছো বাউণ্ডাৰী কমিশ্যন হৈছিলে, তাত গাঁও কৰ্তনো আছিল, গাঁও ইনক্লুড আছিলে। আমাৰ কোনো সন্দেহ নাছিল যে য'ত মেজৰিটি আমাৰ ট্ৰাইবেল বা বড়ো মানুহ আছে তাত সেইটো গাঁও অন্তৰ্ভুক্ত হওক। কিন্তু যিসকল আমাৰ ইমান ডিমাণ্ড আছিলে, য'ত এজনো ট্ৰাইবেল মানুহ নাই বা বড়ো মানুহ নাই, সেইখিনি গাঁও কটা কথা আছিলে। গতিকে এনেকুৱা বিলাকত তেওঁলোকে একো নকৰিলে। আৰু বিশেষকৈ আমাৰ শৰণীয়াসকলৰ যিটো ইছ্যু লৈ আমাৰ এগেইনষ্টে যিটো ষ্টেণ্ড তেওঁলোকে ল'লে, আৰু শৰণীয়াসকলক ST দিব দিয়াৰ ক্ষেত্ৰত প্ৰচাৰী কৰাৰ পিছত তেওঁলোকৰ মানুহবিলাক গৈ অফিচে যিটো বাধা দিলে, ইয়াৰ পিছত নৱসৈনীয়াৰ কোনো কাৰণতে AV বিলাক ছাপোৰ্ট কৰিব পজিশ্যনটো নাছিল। ইভেন আমাৰ এনেকুৱা আলোচনা হৈছিল যে আমি কমন মিনিমাম এজেণ্ডা আণ্ডাৰত আমি চৰকাৰ কৰিব পাৰিলোহেঁতেন, তেতিয়াও ভাল আছিলে। মই নিজে প্ৰমোদ বড়ো ডাঙৰীয়াক কৈছিলো যে ভৱিষ্যতটো আপুনি ৰাজনীতি কৰক, মইতো ৰাজনীতি নকৰো, কাৰণ মোক ৰাইজে এটা অপশ্যন হিচাপে ৰাখিছিলে। কিন্তু তেওঁলোকে যেতিয়া নকৰিলে, তেওঁলোকে নিজৰ পাছত চলিলে, এতিয়া আৰু কোনো তেনেকুৱা ধৰণৰ বিকল্প হৈ থকা নাই। আৰু যিহেতু হাগ্ৰামা মহন্তি ডাঙৰীয়াৰ ওপৰত যিখিনি অভিযোগ আছিলে, আজি 5 বছৰ তেওঁলোকে পালে, এটাও তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰে। ইয়াৰ পিছত মই ভাবো হাগ্ৰামা মহন্তি আকৌ আমি যিহেতু BTCৰ বহু মানুহে হাগ্ৰামাৰ ক্ষেত্ৰত কমফৰ্টেবল, যিহেতু প্ৰমোদ বড়ো নট ডিচেবল, কিন্তু হাগ্ৰামা বহুত ক্ষেত্ৰত ডিচেবল বা মানুহখিনি খুব সহজ সৰলভাৱে পায়। প্ৰমোদৰ হয়তো তেওঁৰ এটা বহুত বেছি এক্সপিৰিয়েঞ্চ বা বহুত বেছি কাৰণে তেওঁ অলপ তেনেকুৱা ধৰণৰ এটা বহুতে ভাবে তেওঁ অলপ অহংকাৰ আছে, কিবা আছে, তেওঁ নাথাকিব পাৰে। মানুহে তেনেকুৱা অলপ ভাবে, আৰু জানেতো আমিতো ৰাইজৰ মতেহে চলিব লাগিব, আমি নিজাকে একো ধৰিব নোৱাৰো। সেইকাৰণে আমি ভাবো যে এইবাৰ নিশ্চিত হাগ্ৰামা মহন্তি আগবাঢ়ি দিলে ভৱিষ্যতৰ BTCৰ কাৰণে মোৰ মংগল হ'ব। ইতিমধ্যে বিভিন্ন পৰ্যায়ত BTR কাৰ্যকৰী হোৱা নোহোৱালৈ কথাখিনি চলি আছে। আপোনালোকে হয়তো শুনিছে যে আমি যেতিয়া ওদালগুৰি পাৰ্টত গৈছিলো, তাত বিশেষভাৱে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টবিলাকৰ পৰা যিবিলাক BTCত ইনক্লুড হৈছে, সেইখিনি কোনো ডিলিমিটেশ্যন নোহোৱাকে ৰৌতা বা মাজবাটত এইখিনি সোমাৰ কাৰণে এটা প্ৰচেষ্টা চলি আছে প্ৰশাসনিকভাৱে। আমিও GSP ফালৰ পৰা সেইখিনি আমি বিৰোধ কৰিছো যে যিহেতু BTR ৰেকৰ্ডত তেওঁলোকে 60টা সমষ্টি কৰাৰ কথা কৈছিলে, আৰু হাজাৰ হাজাৰ গাঁও অন্তৰ্ভুক্তি আৰু এক্সক্লুজনৰ কথা কৈছিলে, যিহেতু কমিশ্যনে ৰিপৰ্টে দিয়া নাই এতিয়ালৈকে। বাউণ্ডাৰী কমিশ্যন যি গঠন কৰিছিল তেওঁলোকে ৰিপৰ্টে দিয়া নাই এতিয়ালৈকে। আৰু তাতে অকল গাঁও সোমোৱাৰ কথাটো নাছিলে, গাঁও কটাৰ কথাটো আছিলে। গতিকে শ্বৰ্টকাট কৰাৰ যিটো পলিচি, মই ভাবো প্ৰশাসনে এইটো বন্ধ কৰিব লাগে। হয়তো APPL ভয়ো খাইছে যে যিহেতু ডিলিমিটেশ্যন নহলে, কমিশ্যনৰ ৰিপৰ্ট নহলে, বা গাঁও কৰ্তন গাঁৱতো কৰ্তনটো বাদ দিয়ক, গাঁও ইনক্লুড হোৱাৰ পিছত যদি BTCত নোসোমায়, তেতিয়া হয়তো তেওঁলোকৰ এটা কি কয় ব্যৰ্থতা এটা থাকি যাব। সেইকাৰণে হয়তো তেওঁলোকে চৰ্চা কৰাৰ কথা কৈছে। মই আজি আপোনালোকৰ জৰিয়তে প্ৰশাসনক অনুৰোধ জনাইছো যাতে এই ধৰণৰ হত্যাৰী সিদ্ধান্ত এটা নলয়। ইতিমধ্যে আপোনালোকে দেখিছে যে বহুত বিৰোধ হৈছে এইটো লৈ। ঠিক তেনেকে হয়তো নলবাৰী পাৰ্টতো তেনেকুৱা ধৰণে কিছু কাটা গৈছিলে, দৰঙৰ পাৰ্টত সেইবিলাক সোমোৱাৰ চেষ্টা কৰিব পাৰে। আৰু সঁচাকে
আমি অলপ দুখও পাইছো যে এই মানুহখিনি কিন্তু এইবাৰ পঞ্চায়ত ইলেকশ্যনত ভাগ ল'ব নোৱাৰিলে, যিখিনি বিটিচিত এনক্লুড কৰাৰ কাৰণে তেওঁলোকে নটিফিকেশ্যন কৰিলে। গতিকে মই অনুৰোধ যে বিটিচি হৈ যোৱাৰ পিছত তেওঁলোকে ভোট দিব নাপালেও যিহেতু বিটিচি তেওঁলোকে সোমাইছে, এটলিষ্ট তেওঁলোকৰ ডেভেলপমেণ্টৰ যিখিনি পইচা সেইখিনি যাতে পপুলেশ্যন ৱাইজত তেওঁলোকে এৰিয়া ৱাইজত তেওঁলোকে যাতে বিটিচিক দিয়ে, এইটো কিন্তু মই আজি আপোনালোকৰ জৰিয়তে জনাইছো। আৰু এটা কথা আমি একেলগে কৈ থওঁ যে যিহেতু ইলেকশ্যন আহিছে, পাৰ্টিবিলাকৰ বহুত তেনেকুৱা গঠন পুনৰ্গঠন হ'ব। আমাৰ সাধাৰণ সভা যেতিয়া হৈ গ'ল চেণ্ট্ৰেল কাউন্সিল, আল্টিমেটলি আমাৰ গোটেই কমিটিবিলাক ডিজলভ হৈ গৈছে। আমাৰ সভাপতিৰ দায়িত্ব হৈছে, আমাৰ বাচ্চা ডাঙৰীয়া জেনেৰেল ছেক্ৰেটাৰী তেওঁৱে আছে, বাকী কমিটিবিলাক হেৰি হৈ আছে। কিন্তু আমি দেখিছো দুই এটা মিডিয়াত যে কোনোবা ব্যক্তি বিশেষে GSPৰ বিভিন্ন পদধিকাৰ বা পদবী লৈ কেনে ক'ৰবাত জইন কৰা বা তেনেকুৱা ধৰণৰ কথাটো ওলাইছে। গতিকে এই গোটেই বাতৰিখিনি আমি নস্যাৎ কৰিছো। আৰু সময় আহক, কিছু মানুহ যিসকলে আজি বিভিন্ন কাৰণত তেওঁলোকে যথেষ্ট হাৰাশাস্তি হৈছে, চৰকাৰে কিছু পলিচিৰ কাৰণে তেওঁলোকৰ হাতত কোনো টকা পইচা নাই, ঘৰ সংসাৰ চলাৰ অসুবিধা হৈছে, এনেকুৱা বহু মানুহ কিন্তু পেকেজৰ আশাত গৈছে। দৰ দাম হৈছে কোনোবা ব্যক্তি 10 লাখ, কোনোবা 5 লাখ, কোনোবা 50,000, এনেকুৱা ধৰণৰ। এই তথ্য প্ৰমাণ কিন্তু আমাৰ হাতত আছে। আমি ভাবো ইলেকশ্যন অহাৰ লগে লগে সেই তথ্য প্ৰমাণ আপোনালোকক দিম। আৰু আমি বেয়াও পোৱা নাই যে আমাৰ কোনোবা ল'ৰা এটা দুই এষাৰ আমাক গালি পাৰি যদি কোনোবা পাৰ্টিত গৈ কেনে 50,000, 1 লাখ টকা পাইছে, আমি তাত বেয়াও নাপাওঁ। আজি বোলে আমাৰ বহু মানুহকো কৈছো যে এইখিনিয়ে সময় আপোনালোকে যে আপোনালোকে 2-1 পইচা লৈ লওক, আৰু ইলেকশ্যন যেতিয়া আহিব, সময় যেতিয়া আহিব, আকৌ আপোনালোকে ঘূৰি আহি নিজৰ জনতাক ইলেকশ্যনত আপোনালোকে সহায় কৰিব। তন্মূলকে এইখিনিয়ে মই বিশেষকৈ সাংবাদিক বন্ধুসকলক